অঞ্চলৰ একমাত্ৰ এইটো কুঁহিয়াৰ গৱেষণা কেন্দ্ৰ চাইনিজ এগ্ৰেছনৰ সময়তেই ইয়াত প্ৰতিষ্ঠা হৈছিল। পূৰ্বতে আপোনালোকে জানে যে গোলাঘাট জিলাখনত অন্যান্য জিলাৰ লগতে কেইবাখনো জিলা, কাৰ্বি আংলং, গোলাঘাট, নৰ্থ বেংকৰ কেইখনমান জিলা আছে, শিৱসাগৰ, অন্যান্য ঠাইত যথেষ্ট কুঁহিয়াৰ খেতি কৃষকে কৰিছিল। আৰু এই কুঁহিয়াৰ গৱেষণা কেন্দ্ৰৰ এই ক্ষেত্ৰত বহুখিনি অৱদানো আছিল। কিন্তু পিছলৈ যেতিয়া মানুহে ভাবিলে যে কুঁহিয়াৰ খেতিতকৈ আমি চাহ খেতিৰ গুৰুত্ব দিওঁ, তেতিয়া চাহ খেতিকে ধৰি বাম মাটিত তেনেধৰণে আমাৰ খেতিয়কবিলাকে খেতি কৰা আৰম্ভ কৰিলে। বৰ্তমান সময়ত আমি উপলব্ধি কৰিছোঁ বাৰুকৈ যে যোৱা সময়ছোৱাত কুঁহিয়াৰ গৱেষণা কেন্দ্ৰৰ যি অৱদান আছে, তো অনাগত দিনতো কুঁহিয়াৰ গৱেষণা কেন্দ্ৰই এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰিব আৰু গ্ৰহণ কৰিব লাগিব। আজি ইয়াত এখন কৃষি মেলাও লগতে অনুষ্ঠিত কৰিছে। আমি নতুন নতুন প্ৰযুক্তি ব্যৱহাৰৰ কথা আমি জানিব পাৰিছোঁ, আমি দেখিছোঁ। আৰু আপোনালোকে জানেই যে পূৰ্বতে যিদৰে মানুহে গৰু ম'হেৰে হাল বাইছিল, এতিয়া কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত চৰকাৰে অত্যাধিক গুৰুত্ব দিয়াত মানুহে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, ঠিক তেনেকৈ ধান কটা মেচিন, ধান ৰোৱা মেচিন, শস্য সিঁচা মেচিন লাহে লাহে ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। আৰু গভমেণ্টে এই ক্ষেত্ৰত যিমান পাৰে সাহাৰ্য দিছে, ছাবচিডিও দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰৰ বহুবোৰ আঁচনিত আমাৰ খেতিয়কসকল যথেষ্ট উপকৃত হৈছে। গতিকে কৃষি ক্ষেত্ৰখনলৈ এক যুগান্তকাৰী পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ বহুখিনি ভূমিকা আছে। আজি এই গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকল আছে আৰু যোৱা সময়ছোৱাত বিশেষকৈ কৃষি বিশ্ববিদ্যালয়ৰ যিবিলাক কৃষি বিজ্ঞান কেন্দ্ৰ আছে, আমাৰ খুমটাইত আছে এই জিলাত। গতিকে কৃষি বিজ্ঞান কেন্দ্ৰসমূহে যথেষ্টখিনি কৃষকক সকাহ দিছে। টেকনিকেল ছাপৰ্ট দিয়াই নহয়, বিভিন্ন আঁচনি তেওঁলোকে এপাৰ্টৰ জৰিয়তেও কৃষকবিলাকক উপকৃত কৰাৰ ব্যৱস্থা কৰিছে। আৰু কৃষি আৰু আনুষংগিক খণ্ডই একমাত্ৰ খণ্ড যাৰ জৰিয়তে স্বনিয়োজনৰ কথা ভাবিব পাৰি, যাৰ জৰিয়তে ৰাজ্যখনৰ ইকনমি মজবুত কৰাৰ কথা ভাবিব পাৰি। পুৰোহিত, কাৰণ উজনি অসমত যথেষ্টখিনি খেতিয়ক আছে যি চাচি গছৰ খেতি কৰে। গতিকে চন্দন, চাচি এইবিলাক বাণিজ্যিক ভিত্তিত এতিয়া খেতিয়কে কৰা আৰম্ভ কৰিছে। আৰু এই ক্ষেত্ৰত খন্তেক আগতে আমাৰ উপাচাৰ্য ডাঙৰীয়াই কৈছে যে আমি বহুতখিনি ইয়াৰ ৰিচাৰ্চ কৰিব পাৰোঁ, আমি বহুতখিনি খেতিয়কক আমি এইবিলাকৰ জৰিয়তে আমি ছাপৰ্ট আমি দিব পাৰোঁ। গুড়ৰ যিটো মানে ভেজাল গুড়, আপোনাৰ বৃহত্তৰ অঞ্চলত ভেজাল গুড়টো কিন্তু সম্প্ৰসাৰণ হৈছে আৰু ৰাইজে বহুত ক্ষেত্ৰত আপত্তি কৰিছে। চৰকাৰৰ পৰা গুড়টো লৈ আহে, বেয়া গুড়টো আনি ইয়াত আটা আৰু চেনি দি মিক্স কৰি পেলাই ভেজাল গুড় বনাইছে। তেনেকুৱা যদি হৈছে ডেফিনেটলি এইটো নিয়ন্ত্ৰণ কৰিব লাগিব আৰু চৰকাৰে আমাৰ চকু দিব এই বিষয়ত। ঘটনা ভিডিঅ' মাৰিছে। কমিউনিটি চায়েন্স এগ্ৰিকালচাৰ এখন লৈ যাওঁ। আমি এনেকৈ পানীটো কালেক্ট কৰি একো পইচা খৰচ নকৰাকৈ আমি অট'মেটিক মানে গ্ৰেভিটেশ্যনেল ফ'ৰ্চেৰে আমি ট্ৰিট কৰিব পাৰোঁ। একেটাই ছাৰ, অকল ফ্ৰেমতহে ভৰোৱা আছে, অন্য একো কৰা নাই। আমি ফ্ৰেমত ভৰাই কিউব কৰিছোঁ। চকলেট গুড়ো বনাইছোঁ আৰু আদা প্ৰডাক্ট চকলেট গুড় লালিটো নহয়, এইটো কিন্তু সোনকালে মানে FSSAI লাইচেঞ্চিংটো কৰি ল'ব লাগে দেই।